নমস্কাৰ বাক্সা লাইভৰ ষ্টুডিঅ'ত মই ধীৰজ উপাধ্যায় লৈ আহিছো এতিয়া গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি আমাৰ চেনেলত নতুন তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি প্ৰথমে পায়। তেন্তে বলকচোন চাওঁ আহক এতিয়া গুৰুত্বপূৰ্ণ খবৰ। কোনো রাজনৈতিক দলত যোগদান কৰা নাই আক্ৰাসুৰ বাক্সা জিলাৰ সম্পাদক উপেন ৰায়। সোশ্যাল মিডিয়াত প্ৰকাশিত এটা ৰাজনৈতিক দলৰ যোগদান কাৰ্যসূচীৰ বাতৰিৰ দৃশ্যত দেখিবলৈ পোৱা গৈছিল উপেন ৰায়ক। ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ সৈতে বাক্সা জিলাৰ বিভিন্ন সংগঠনৰ সৈতে জাতীয় সমস্যাসমূহ লৈ হোৱা এক বিশেষ অনুষ্ঠানৰ পিছত এইদৰে সাংসদগৰাকীৰ সৈতে দেখা পোৱা গৈছিল ছাত্ৰ নেতাগৰাকী। বাতৰিত যোগদান কাৰ্য কোৱা অনুসৰি উক্ত লোকজনৰ যোগদান কাৰ্যসূচীৰ সৈতে কোনো জড়িত নহয় বা কৰা নাই। আচলতে সাংসদগৰাকীৰ সৈতে বাক্সা জিলাৰ বিভিন্ন সংগঠনৰ লোকে জাতীয় সমস্যা লৈ কিছু কথা অৱগত কৰাৰ উপৰিও এক জৰুৰী বৈঠকতহে মিলিত হৈছিল আৰু সেই দৃশ্যটো যোগদান কাৰ্যসূচীৰ বাতৰিৰ সৈতে প্ৰকাশ হোৱাত প্ৰকাশ পাইছিল। কিন্তু ভুলবশতঃ এক যোগদান কাৰ্যসূচীৰ লগত প্ৰকাশিত হৈছিল ছ'চিয়েল মিডিয়াত উক্ত ভিডিঅ' ক্লিপটো। ব্যুৰো ৰিপৰ্ট বাক্সা লাইভ।